বোলছবি জগতৰ অভিনেতা ইৰফান খানৰ মৃত্যুত শোকবিহ্বল তেওঁৰ অনুৰাগীসকল। আজি আকৌ আন এগৰাকী শক্তিশালী অভিনেতা ঋষি কাপুৰৰ মৃত্যু বোলছবি জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁলোকৰ অনুৰাগী হিচাপে ময়ো যথেষ্ট শোক অনুভৱ কৰিছোঁ তেওঁলোকৰ মৃত্যুত। এই দুগৰাকী শক্তিশালী ব্যক্তিৰ পৰলোক প্ৰাপ্তিত নৱকান্ত বৰুৱাদেৱৰ এটাই কবিতা মোৰ মনলৈ বাৰে বাৰে আহি আছে। সেই কবিতাটো মই আজি এই দুয়োগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পাঠ কৰি দিছোঁ। উভতি নহাৰ কবিতা, কবি নৱকান্ত বৰুৱা। মই নাহোঁ, এবাৰেই আহি গুচি গ'লোঁ মই। উভতি অহাৰ কথা নাই, মই নাহোঁ, মই জানো কোনো নাহে। মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ। এই কথাটোকে কিমান বাৰ যে ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লোঁ। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বীণা। সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন। মোৰ তাত একো নাথাকে চিন। বকুল তলত ফুল পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব। মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ। হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহোঁ। মই নাহোঁ, পৃথিৱী তোমাক ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ।